আচ্ছা আপোনালোকে জানে এই কেছটো আপোনাৰ হাংৰামা মহিলাৰী আৰু 6 ইলেক্টেড মেম্বাৰ্ছ কেছটো কৰিছে ইনক্লুডিং হাংৰামা মহিলাৰী 6 হয় আৰু লাষ্ট ডেটত যেতিয়া কোৰ্টে অৰ্ডাৰ দিছিলে ষ্টেটাছ কিউ অৰ্ডাৰ দিছিলে তাৰপিছত আজি ষ্টেটে ৰিপ্লাই দিয়া কথা আছিলে ষ্টেটৰ হৈ পেলাই উকিলে এপিয়াৰ কৰিলে তাৰপিছত আপোনালোকৰ ইউ পি পি এলৰ প্ৰমোদ বড়ো হৈ পেলাই এডভকেট এপিয়াৰ কৰিলে আমাৰ হৈ পেলাই এডভকেট এপিয়াৰ কৰিলে চবকে শুনিলে কোৰ্ট শুনি উঠি কোৰ্টে অৰ্ডাৰ দিলে দিছ ইজ ভেৰি স্পেচিফিক দেই যে নমিনেটেড মেম্বাৰ্ছ কেইটা যোনটো অৰ্ডাৰ ওলাইছিলে অন 16/12/2012 সেইটো ষ্টে কৰি দিলে ফাৰ্ষ্ট থিং সিহঁতে ইলেকশ্যন হ'ব ফ্ল'ৰ টেষ্ট এইটোত মই আহিম ফাৰ্ষ্ট থিং আপোনালোকে এইটো যে নমিনেটেড মেম্বাৰ যোনটো কৰিছিলে সেইটোত ভোট দিব নোৱাৰে ফ্ল'ৰ টেষ্টত সেইটো ষ্টে কৰি দিলে ছেকেণ্ডলি কোনো পলিচি ডিচিশ্যন ল'ব নোৱাৰে একদম ক্লিয়াৰলি ষ্টেটেড ইন দ্য অৰ্ডাৰ থাৰ্ডলি যেহেতু চি এম চিফ এক্সিকিউটিভ মেম্বাৰ যোনটো প্ৰমোদ বড়োক এপইণ্টমেণ্ট দিছে ইলেকশ্যন নোহোৱাকৈ চ' ফৰ ডেট পাৰ্পাছ 26 অন অৰ বিফ'ৰ 26 গোটেই ইলেক্টেড মেম্বাৰ্ছবিলাকক ন'টিছ দি পেলাই ডেট ফিক্স কৰি কম্প'জিট ফ্ল'ৰ টেষ্ট হ'ব তাতে আৰু সেই কম্প'জিট ফ্ল'ৰ টেষ্ট মানে আপোনাৰ জগদিম্বা পাল বুলি এটা জাজমেণ্টছ আছে সেইটোত এক্সপ্লেইন কৰা আছে য'ত প্ৰমোদ বড়ো এজ চিফ এক্সিকিউটিভ মেম্বাৰ কণ্টেষ্ট কৰিব পাৰিব আৰু কোনোবা লাইক মাইণ্ডেড পাৰ্চন যদি সি ভাবে যে মোৰ ষ্ট্ৰেংথ আছে তেখেতেও কণ্টেষ্ট কৰিব পাৰিব এজনে কণ্টেষ্ট কৰিলে দুটা ভোট পালেও ওলাই গুচি যাব আৰু যদি দুজনে কণ্টেষ্ট কৰে যোনে বেছি ভোট পায় সি ওলাব তিনিজনে কণ্টেষ্ট কৰিলে তিনিজনৰ মাজত যোনে বেছি ভোট পায় সি ওলাব চাৰিটাই কণ্টেষ্ট কৰিব পাৰে চাৰিটাই যোনে ভোট পায় বেছি ভোট পায় সি ওলাব ফ্ল'ৰ টেষ্টত চি এম চ' সেইটো অৰ্ডাৰ দিছে কোৰ্টে আৰু 11/1/2021 কেছটো ফিক্স কৰিছে এইটোৱে অৰ্ডাৰ হা এইটো বুজি লওক যে কম্প'জিট যোনটো ইলেকশ্যন হ'ব ফ্ল'ৰ টেষ্ট তাতে এভৰি পাৰ্টি অৰ এভৰি ইলেক্টেড মেম্বাৰ্ছ কেন পাৰ্টিচিপেট ফৰ দ্য পোষ্ট অফ চি এম অনলি চি এম চিফ এক্সিকিউটিভ মেম্বাৰ যোনটো প্ৰমোদ চিফ বুলি কয় এইটোতো নমিনেটেড হয় মানে চি এমে ইলেক্ট কৰে বা এক্সিকিউটিভ মেম্বাৰবিলাকে চি এমে ইলেক্ট কৰে এই কেছটোত যেহেতু চি এমটো ডাইৰেক্টলি গভৰ্ণৰে এপইণ্ট কৰি দিছে তো সেই উইদাউট ইলেকশ্যন চ' সেইকাৰণে চি এমৰ পষ্টৰ কাৰণে কম্প'জিট ইলেকশ্যন হ'ব এজনে পাৰ্টিচিপেট কৰিব পাৰে দুজনে পাৰ্টিচিপেট কৰিব পাৰে সেই পষ্টৰ কাৰণে তিনিজনে কৰিব পাৰে চাৰিজনে কৰিব পাৰে আৰু যোন বেছি ভোট পাব হি উইল বি দ্য উইনাৰ হি উইল বি দ্য নেক্সট চি এম হয় এবছলুটলি চি এম পষ্টৰ কাৰণে কাৰেক্ট নহয় এজ ফাৰ দ্য ৰুল 89 72 আৱাৰ্ছ প্ৰায়ৰ ন'টিছ দিব লাগে আজি 20 তাৰিখ তো 70 পৰহি তো পৰহি আৰু 26 ইলেকশ্যন বা 26 বিফৰো কৰিব পাৰে সেইটো অথৰিটি ডিচিশ্যন ল'ব বাট ফল'য়িং দ্য ৰুলছ একদম স্পেচিফিক কৰিছে ৰুলছ অফ 2004 ৰুলছ হিচাপে ইলেকশ্যন হ'ব প্লাছ আপোনাৰ নমিনেটেড মেম্বাৰ্ছবিলাকে ভোট দিব নোৱাৰে সিহঁতৰ অৰ্ডাৰটোৱে ষ্টে কৰি দিছে প্ৰেজেণ্টটো মইতো ক'ব নোৱাৰিম প্ৰেজেণ্টটো থাকিব পাৰে নোৱাৰে অথৰিটি এলাউ কৰে নকৰে কিন্তু সিহঁতৰ এপইণ্টমেণ্টটোৱে যেতিয়া ষ্টে কৰি দিছে দে হেভ ন' লকাছ কথাটো বুজিলে সিহঁতৰ এপইণ্টমেণ্টটো এট দিছ ষ্টেজ কোৰ্টে ষ্টে কৰি দিছে সিহঁতে ভোটিঙত ভোট দিব নোৱাৰে ভোটৰ পাৰ্টিচিপেট কৰিব নোৱাৰে অনলি ইলেক্টেড মেম্বাৰ্ছে ইলেক্ট কৰিব অনাৰেবল জাষ্টিছ সুমন চাম খুব ৰিজেণ্ট অৰ্ডাৰ আৰু খুব ধুনীয়া অৰ্ডাৰ দিছে আৰু অৰ্ডাৰৰ কপিটো আমি এপ্লাই কৰিছোঁ পালে মই আপোনালোকক শ্বেয়াৰ কৰি দিম কোনোবা এজনক দি দিম বা আপোনালোকে শ্বেয়াৰ কৰি ল'ব এইটো ডেম'ক্ৰেটিক প্ৰচেছ হয় সদায় ডেম'ক্ৰেচিত যাৰ মেজৰিটি থাকে সিয়ে ইলেক্ট হয় কাৰেক্ট চ' ফ্ল'ৰ টেষ্ট ইজ দ্য
মেইন প্লেচ ৱেৰ ইন ষ্ট্ৰেংথটো দেখাব এইটো গভৰ্ণৰ অফিচততো দেখুওৱা জেগা নহয় হা বা চি এমৰ অফিচত দেখুওৱা জেগা নহয় সেইটো ফ্ল'ৰ টেষ্ট হ'ব লাগিব আৰু সেইটোৰ কাৰণে চব লাইক মেণ্ডেড পাৰ্চনছ ইলেক্টেড মেম্বাৰ্ছ যোনে যোনে কণ্টেষ্ট কৰিব বিচাৰে পাৰিব কণ্টেষ্ট কৰিবলৈ কথাটো বুজিলে ইমানখিনি আৰু চাব গ'লে সিহঁতৰ আপোনাৰ 40টা ছিট আছিলে 40টাৰ প্ৰমোদ বড়ো দুটাত জিকিছে চ' তেখেতৰ এটাতে ভোট কৰিব পাৰিব চ' ষ্ট্ৰেংথ হেজ কাম ডাউন টু 39 আৰু যোনে মেজৰিটি পাব সি জিকিব অভিয়াছলি এতিয়া 39ৰ ওপৰত হ'ব সেইটোৱে থেংকছ এ লট এইটো বস্তুক মই ক্লিয়াৰ কৰি দিছোঁ আৰু প্ৰতি নমিনেটেড মেম্বাৰে ভোট দিব নোৱাৰে কোনো পলিচি ডিচিশ্যন ল'ব নোৱাৰে আৰু কেছটো আকৌ 11/1/2021 আহিব হ'ব কোৰ্টে চাওক এইটো ইয়াতে এইটো ইলেকশ্যন নোহোৱা কৰি দি দিলে চি এম ডাইৰেক্টলি বনাই দিলে কেনেকৈ বনায় হা নমিনেটেড মেম্বাৰ ডাইৰেক্টলি সি নমিনেট কৰিব আৰু হৈ যাব তাৰ ইলেকশ্যনেই হোৱা নাই সি নমিনেট কৰি আছে মেম্বাৰ ডেট কেনট বি সি বুলি ৱৰ্ডটো বেয়া তেখেত